उन्दै बैसोआव जुलि जानाय लानायनि हेंथायै खौसे जाबाय बाक्सा जिल्ला पुलिस खुंथाया। आसामनि गिबि मन्त्रि हिमन्त बिश्व शर्माया उन्दै बैसोआव जुलि जानाय लानायखौ होबथानो गोख्रों बिथोन होनाय बायदि बाक्सा पुलिस बिफाना माखासे गोनां थांखि लादों। दिनै बाक्सानि सालबारि महकुमानि बेन्दोंआव थानाय माहारियारि मानास हाग्रामानि साखाथि सिखिरि कटेजआव उन्दै बैसोआव जुलि जानाय लानायनि हेंथायै खौसे जादों बाक्सा जिल्ला पुलिस बिफाना। दिनै जिल्ला पुलिस बिफाननि बानजायनायाव मोनसे सावरायनाय मेलखौ खुंनाय जायो। बे मेलाव बाक्सा जिल्ला कमिशनार, एसिस्टेन्ट कमिशनार, पुलिस सामलायगिरिजों लोगोसे गुबुन गुबुन आफाद गौथुमनि दैदेनगिरिफ्राबो बाहागो लादों। बरपेटा रोडनिफ्राय अनजु बसुमतारीनि खौरां। আমি বাল্য বিবাহৰ ক্ষেত্ৰত ডিছকাছ কৰিবলৈ লৈছিলোঁ। আমাৰ যিমানখিনি বিভিন্ন ধৰ্ম বা বিভিন্ন সম্প্ৰদায়ৰ যিমানখিনি ধৰ্মগুৰু আছে বা কাজীসকল আছে বা ইমামসকল আছে তেখেতৰ লগত আমি বহি আলোচনা কৰিবলৈ বিচাৰিছোঁ। যি আইন আছে পক্সো হওক বা প্ৰহিবিশ্যন অফ চাইল্ড এক্ট হওক তাৰ আণ্ডাৰত কি টাইপ অফ পানিছমেণ্ট আছে বা তেখেতৰ ফালৰ পৰা আমাক কি সহায় সহযোগিতা লাগে যাতে আমি একেলগে মিলি চাইল্ড মেৰেজৰ যিটো ছ'চিয়েল লেভেল আছে এইটো আমি একেলগে মিলি ফাইট কৰিব পাৰোঁ সেইখিনি আমি ডিছকাছ কৰিবলৈ আজি বহিছোঁ। এইটো পজিটিভলিহে আশা ৰাখি এইটো অনুষ্ঠানটো পাতিছোঁ। আমি আশা ৰাখিছোঁ যে আজি আমাৰ মাজত যিখিনি আমি ডিছকাছ কৰিলোঁ বা যিসকল জ্ঞান বুদ্ধি আমাৰ ডালচাৰ পৰাও আহিছিলে, আইনৰ পৰাও আহিছিলে, আমাৰ আৰক্ষী বিষয়াও আহিছে, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা বা চাইল্ড ৱেলফেয়াৰ কমিটিৰ ফালৰ পৰা যি তেখেতৰ ওচৰত জ্ঞান বা বুদ্ধি বা নলেজ আমি যিটো শ্বেয়াৰ কৰিছিলোঁ আমি আশা ৰাখিছোঁ যে তাৰ মানে আমি পজিটিভহে ৰেছপন্স পাম বুলি, পজিটিভ ইম্পেক্ট হ'ব বুলিহে আমি আশা ৰাখিছোঁ যে ইন দ্য কামিং টাইমছ যদি চাইল্ড মেৰেজ হয় তেখেতে নিজে আগবঢ়াই আহি চাইল্ড মেৰেজ নিজৰ সমাজত হ'বলৈ নিদিব আৰু যদি ক'ত কোনোবা জেগাত হয় তেখেতে আমাক নিজে আহি ইনফৰ্ম কৰিব বুলি আমি আশা ৰাখিছোঁ। এই ক্ষেত্ৰত মই বেছি ক'বলৈ কমেণ্ট কৰিবলৈ নিবিচাৰোঁ। এইটো যিটো অলৰেডি হৈ গৈছে সেই ক্ষেত্ৰত ডিচিশ্যন লোৱা যাব, লোৱাৰ লগে লগে আপোনালোকক জনাই দিয়া যাব। আমাৰ আজি এইটো যিটো আমাৰ যিখন মানে মিটিং, এই মিটিংখনৰ মেইন উদ্দেশ্য হ'ল যিসকল মানে ধৰ্মীয় ব্যক্তি মানে যিসকলে বিবাহ সম্পন্ন কৰে ইৰেছপেক্টিভ অফ এনি ৰিলিজিয়ন, হিন্দুও হ'ব পাৰে বা খ্ৰীষ্টানো হ'ব পাৰে বা ইছলাম ধৰ্মীয় হ'ব পাৰে, আমি তেওঁলোকৰ লগত এটা সহযোগিতা আমি বিচাৰিহে আমি এই মিটিংখন আজি কৰিছোঁ। ইয়াতে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটিৰ বিষয়ববীয়াও আছে বা চাইল্ড ৱেলফেয়াৰ কমিটিৰো আছে, বেলেগ ধৰণৰ আছে। তেওঁলোকক একচুৱেলি বুজাই দিয়া হৈছে যে যদি বাল্য বিবাহ হয় তাতে মানে আইনগত ব্যৱস্থা কি কি হ'ব পাৰে, কোনবিলাক কাম তেওঁলোকে কৰিব লাগে, কোনবিলাক কাম তেওঁলোকে কৰিব নালাগে। এতিয়া বহুতে এইবিলাক আইনী যিবিলাক প্ৰক্ৰিয়া সেইবিলাক নাজানে, সেইকাৰণে সেই বিষয়খিনি মানে গোটেইখিনি এটা মানে সম্যক ধাৰণা তেওঁলোকৰ যাতে হয়, এটা এৱাৰনেছ এইটো কেম্প নিচিনাটো কৰা হৈছে। আৰু তেওঁলোকৰ যিবিলাক ডাউট আছিলে, যিবিলাক কথা তেওঁলোকে নাজানে সেইবিলাক কথা 1-to-1 ইয়াতে মানে অপেনলি এটা ডিছকাশ্যন হৈছে। আৰক্ষী বিষয়াসকলো আছে। আমি ইয়াতে গোটেইখিনি মানে কথাবিলাক আমি আলোচনা কৰিছোঁ আৰু আমি তেওঁলোকৰ পৰা সহযোগিতা আমি বিচাৰিছোঁ যে নেক্সট টাইম কোনোবাই যদি মানে কোনো ধৰণৰ যদি বাল্য বিবাহ কৰাবৰ কাৰণে যদি কোনোবা মানুহ আহে, কোনোবা ল'ৰা ছোৱালী আহে, কোনোবা যদি আপোনাৰ পিতৃ মাতৃ আহে তেতিয়াহ'লে তেওঁলোকে ডিছকাৰেজ কৰিব লাগে আৰু লিগেল যিটো প্ৰভিজন আছে সেইটো তেওঁলোকক ক্লিয়াৰলি বুজাই দিব লাগে। আৰু তেওঁলোকে এইটো এটা কথা এইটো কনফাৰ্ম কৰিব লাগে তেওঁলোকে কোনো পধ্যেই যাতে বাল্য বিবাহটো হ'বলৈ নিদিয়ে। এতিয়া যিসকল আগতেই যিবিলাক হৈ গ'ল সেইবিলাকৰ ক্ষেত্ৰত ল উইল টেক ইটছ অ'ন কোৰ্চ অভাৰ দ্য নেক্সট মানে কি মেবি 5-6 ডেইজ অৰ এক মাহেই হওক যিখিনি আইনগত ব্যৱস্থা ল'ব লগা আছে সেইটো যিকোনো আপোনাৰ যেতিয়া বেআইনী কাম যেতিয়া হয় তাতে যেনেকুৱা ধৰণৰ ব্যৱস্থা হয় সেইটোৱে হ'ব। আৰু যিটো ব্যৱস্থা হ'ব লগা আছে সেইটো আইনমতেই হ'ব। এনেকুৱা কোনো নিয়ম নাই যে মানে বেআইনীভাৱে বা কোনো ধৰণৰ আইনৰ কোনো এইটো ছিষ্টেম নোহোৱাকৈ কিবা এটা কৰা হ'ব। যিখিনি হ'ব ব্যৱস্থা সেইখিনি আইনগতভাৱেই হ'ব ব্যৱস্থা আৰু আপোনালোকে গম পাব সেইখিনি। আমি মানে মেক্সিমাম আমি যিবিলাক দেখা পাইছোঁ সেইবিলাক অশিক্ষিত আৰু যিবিলাক খুব দুখীয়া পৰিয়াল সেইবিলাকৰ ক্ষেত্ৰত হয়। তেওঁলোকৰ যিটো জ্ঞান থাকিব লাগে বা যিটো আইনগত যিবিলাক মানে আইনী যিবিলাক প্ৰক্ৰিয়া তেওঁলোকে জানিব লাগে সেইবিলাক নজনাৰ কাৰণে হয়। আৰু গোটেই যিটো আপোনাৰ হেল্থৰ যিবিলাক ইছ্যু আছে সেইবিলাক নজনাৰ কাৰণে হয়।
তো সেইবিলাক কথা যদি তেওঁলোকে ভালদৰে গম পায়, এৱেৰনেছটো হয়, তেনেহ'লে এইটো নেচাৰেলি কমি যাব। ইয়াতে গাঁৱৰ দায়িত্ব আছে। এতিয়া এখন সমাজততো সকলো ধৰণৰ মানুহে থাকে, ইয়াতে গাঁওৰক্ষী বাহিনীও থাকে, আমাৰ বিভিন্ন দল সংগঠন থাকে, কোনোবা ব্যৱসায়িক মানুহ থাকে, কোনোবা চৰকাৰী মানুহ থাকে, শিক্ষক থাকে, খেতিয়ক থাকে, সকলোৰে দায়িত্ব আছে। এইটো অকল এটা শ্ৰেণীৰ দায়িত্ব নহয়, এইটো সকলোৰে দায়িত্ব আছে। এইখন মিটিঙত আহি মানে ভাল লাগিছে আৰু যিটো সজাগতামূলক আজি আমি জানিব পাৰিছোঁ, যিটো বাল্য বিবাহৰ ক্ষেত্ৰত ইমান দিন হয়তো ইমান আমি নিজেও জনা নাছিলোঁ, কিন্তু আজি যিখিনি জানিবলৈ পাৰিছোঁ, যিটো মানে একদম ভালকৈ বুজাই দিছে আমাৰ DC মেমে বা SDO ছাৰে বা আমাৰ SP ছাৰে, যিখিনি মানে আমাক সুন্দৰকৈ বুজাই দিছে। আজিৰ পৰা আমি আচলতে সমাজে সমাজে এইটো প্ৰচাৰ কৰিম যাতে আজিৰ পৰা কোনো বাল্য বিবাহ নহয়। অনাগত দিনত যিবোৰ হৈছিল সেইটো কি শাস্তি হ'ব, কি হ'ব, সেইটো আইনীভাৱে ব্যৱস্থা লোৱা হ'ব, সেইটো আমি ক'বলৈ নাযাওঁ। কিন্তু আজিৰ পৰা আমি যিমান ইমাম বা আমি সংগঠন জমিয়তৰ ফালৰ পৰা ইয়াতে আমি উপস্থিত আছিলোঁ, আমি আজিৰ পৰা এটাই মেছেজ দিম গোটেই বাক্সা জিলাত, যে বাক্সা জিলাত মানে বিশেষ কৰি বাক্সা জিলাৰ ভিতৰত যাতে আজিৰ পৰা এটা বাল্য বিবাহ অনুষ্ঠিত নহয়।